ওলাই সৰহকৈ ওলাই ইমানটো পিচ কৰিলে এয়া ওলাই ইমানটো বাতিটো নাৰিকলৰ লাড়ু আমাৰ এয়া হৈ গ'ল। হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি চেৰা বিহু। আজি এতিয়া আছোঁ মই মাৰ ঘৰত। ৰাতিপুৱাই মাৰ ঘৰলৈ আহিলোঁ। এইকেইদিন ৰাতি যাওঁগৈ, ৰাতিপুৱা আহোঁ। বিহুকেইদিনত তাত তৰাজনত থাকি ভাল নালাগে, বহুত নিজান হয় তাত। ঢোলৰ মাত হুঁচৰি একো নাই, দেখিবলৈ একো নাপাওঁ। আৰু ইয়াত ভাল লাগে থাকি। ইয়াত হুঁচৰি আহিয়ে থাকে, দেখি ভাল লাগে হুঁচৰি থাকিলে। আৰু বিহু বুলি ক'লে, বহাগ বিহু বুলি ক'লে হুঁচৰি আহিলেই ভাল লাগে। আৰু সেইকাৰণে ইয়ালৈকে এইকেইদিন অহা যোৱা কৰি আছোঁ বিহুকেইদিনত। আৰু আজি ক'তো যাবলগীয়া নাই, আজি ক'তো প্লান নাই। সেইকাৰণে আজি ভাবিলোঁ নাৰিকল লাডু আৰু কেক বনাম। মাৰ ঘৰতে বনাই লৈ যাম। নাৰিকল লাডু মই ভালকৈ বনাব নাজানো, সেইকাৰণে মায়ে হেল্প কৰি দিব, ইয়াতে বনাই লৈ যাম। আৰু এনেও গৰু বিহুৰ দিনাখন আৰু মানুহৰ বিহুৰ দিনাটো আলহী নাহে, তাৰপিছতে আহে আলহী। সেইকাৰণে আজি বনাম আৰু দেখাওঁ আপোনালোককো। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমাৰ মায়ে পিঠা বনাই আছে। একো নহয় বেলেগ ষ্টাইল, ঘিলা পিঠা। আলহী এজনী আহিছে কোনোবা। ৰাণী আলহী আৰু এজন আহিছে, ভিতৰত বহি আছে। সেয়া মাৰ খুৰীয়েক হয়। ৰকি ই মানে বৰ ভোকে, আলহী আহিলে বৰ ভোকে ই। তুমি গুচি আহা আনি গুচি আহা বেটি। এয়া আলহী বহি আছে, এয়া খুৰীয়েক হয় আৰু এজন কাষৰে হয়, ওচৰৰে খুৰাকে হ'ব চাগে মাহঁতৰ। আজি গাব নাই হুঁচৰি? নাই তাক মাৰো হুঁচৰি অহা দেখি ভিডিঅ' কৰিবলৈ আহিলোঁ। সিহঁতে ৰাণীক মৰম কৰি থৈ গৈছে, ফ্ৰক পিন্ধাই থোৱা দেখিলে যে তাইও ভাল পাইছে সিহঁতক। জেতুকা পিচিলোঁ, এতিয়া অকণমান জেতুকা লগাম। জেতুকা ল'ব লাগিছিলে গৰু বিহুৰ দিনাই, কিন্তু টাইম নাই হোৱা, সেইকাৰণে আজি লগাম এতিয়া জেতুকা। জেতুকা লগালোঁ। আমাৰ এই কাপোৰ কানি নাই, এই বিহুৰ দিনাখন অকল এই হাফ পেণ্টটো আৰু এই টি চাৰ্টটো এইকেইটা ভাল পালে, অকল এইকেইটাকে পিন্ধিয়ে থাকিব। বিহুত কাপোৰ তাই লৈয়ে আছে, তাই কাপোৰ গোটাই আছে, কিন্তু তাই কাপোৰ নাই। তাই বিহুৰ দিনাখন ফুৰিবলৈ গৈছিলে আমাৰ লগত, তাই পুৰণা জিন্সটো পিন্ধি গৈছে, নতুনটো নাই পিন্ধা। তাই আজি এইটো এই হাফ পেণ্ট, তাই বিহুৰ দিনা কাপোৰ নাই। সঁচাকৈ বাৰু, এই কাপোৰ কানি নাইকিয়া কথা কেলৈ এনেকৈ থাকে বাৰু। তাই ড্ৰেছ এইটোৱে অকল, আৰু এটা আছে এই কিবা ফ্ৰক এটা, সেইটো নাই, সেইটো কাৰণে ভালে জ্বলাই দিয়াই ভাল কাপোৰবোৰ। এইফালে মায়ে নাৰিকল ৰুকি আছে, নাৰিকলৰ লাডু বনাবৰ কাৰণে। এইফালে এতিয়া মই কেক বনাওঁ। কেকৰ বস্তুখিনি কাটি থোৱা আছে নি? ৰিফাইনটো এইটো নি ৰিফাইন? এতিয়া কেক বনাবৰ কাৰণে মই বস্তুকেইটা ৰেডি কৰি লৈছোঁ। এয়া ময়দা, এয়া 2টা ডিম লৈছোঁ, এয়া বেকিং আৰু চেনিটো আৰু ৰিফাইনটো আছে ল'বলৈ, সেইকেইটা লৈ ল'ম। এতিয়া প্ৰথমতে মই ময়দাটো জুখি লওঁ। এইটো গ্লাছ, এইটো আপোনাৰ লগত অহা, এইটোৱেদি জুখিয়ে বনাওঁ কেক। এইটোৱে মই 150 গ্ৰাম দিম। এয়া 150
50 গ্ৰাম মই জুখি ল'লোঁ এতিয়া দি লওঁ সেইটো চামুচ কৰি আছে হাতত এতিয়া ডিমটো দি লওঁ চেনিটো মিক্সিতে মাৰি ল'ব লাগিব চেনিটো তেতিয়া বেছি মিহি হয় নহ'লে ফেটি থাকোঁতে টাইম লাগে ডিমটো ভাঙিলোঁ বেকাহে হ'ল তিনিটা ডিমেও বনাব পাৰি কিন্তু অভেনত বনাম যে সেইটো কাৰণে দুটা ডিমেই দিছোঁ নহ'লে বেছি ফুলি যাব এয়া ডাঙৰ চামুচেৰে আধা চামুচ বেকিং দিছোঁ ইমানমান বেকিং দিলেই হ'ব এয়া চেনি সমানে ৰিফাইন লৈছোঁ 100 গ্ৰাম এয়া ময়দা 150 গ্ৰাম লৈছোঁ সেইটো কাৰণে চেনি আৰু ৰিফাইন 100 গ্ৰাম লৈছোঁ এয়া কেকটো ফেটি হৈ গ'ল এতিয়া এইটো ইয়াত এখন খাকি পেপাৰ এখনত ৰিফাইন সানি লৈছোঁ তলত লাগি থাকিব পাৰে সেইকাৰণে কেকটো দিয়াৰ আগত এইটো অভেনটো 15 মিনিট ফ্ৰী হিট কৰি ল'ম তাৰপিছতে দিম কেকটো 15 মিনিট ফ্ৰী হিট হৈ গ'ল এতিয়াতো কেকটো বাতিটো দি দিওঁ সিফালে কেক উঠাই থৈ আহিছোঁ এইফালে নাৰিকলৰ লাড়ুখিনি বনাই লওঁ নাৰিকল ৰুকা হৈ গ'ল এতিয়া চুজিটো ভাজি ল'ব মায়ে চেনিটো গলাই লৈছে তাৰপৰা নাৰিকল আৰু চুজি দিব নাৰিকলৰ লগত চুজিটো দিলে খাবলৈ ধুনীয়া হয় বেছি ধুনীয়া হয় খাবলৈ চেনিটো গলিলে অলপ এতিয়া নাৰিকলটো দি দিছে এইটো চচপেনত বনাইছে তেতিয়া ধুনীয়া বগা বগা হ'ব নাৰিকল লাড়ুটো বুলি কৈছোঁ লাড়ুটো নাৰিকল বহুত দেৰি লৰাব লাগিব না নাৰিকল আৰু চেনিখিনি ভাজি আছে চুজিটো দিবলৈ আছে এয়া এজনীয়ে ড্ৰেছ চেঞ্জ কৰি এতিয়া লগৰ ছোৱালী ঘৰত বিহু খাই আহিলেগৈ বিহু গিফ্ট পাই আনিছে তাই আজি বৰ দিলে আকৌ বিহু কাপোৰকেইটা ৰাণী দম দিয়া তাইক দম দিয়া তোমাক এৰি থৈ গৈছে নহয় দম দিয়া তাইক দম দিয়া গিফ্ট পাই আনিছা নি চাওঁ কি এইটো কি চাওঁ এইটো চাওঁ লিপষ্টিক বিহু খাবলৈ গৈ বিহু গিফ্ট পাই আনিছে এইফালে নাৰিকলৰ লাড়ু বনি আছে আৰু ইফালে কেক এইফালে কেক আমাৰ ৰাণীয়ে কেক খাবানে জান কেক খাবানে বেটা তাইক লিপষ্টিক লাগে নেকি চাই আছে তাইক দেখুৱাচোন দেখুৱাই দেচোন এইটো লিপষ্টিক কিনি ল'বা আমাৰ ৰাণীয়ে আকৌ এইবোৰ মেকআপৰ বস্তু খুব ভাল পায় মেকআপ কৰি দিলে তাইক বেলেগ ভাল পায় আজি যে তুমি দম দিয়া নাই যেন কাকো দম দিয়া নাই যেন তুমি কেক খাবানে কেক কোনটো দেখা এইবাৰ কথা ষ্টিক খাব তুমি ষ্টিকবোৰ নিনি এনেই নষ্ট কৰিছা নেখোৱা নেমেলা ষ্টিক লাগে আকৌ ক'ত গ'ল ষ্টিক ক'ত গ'ল তোমাৰ ষ্টিক ক'ত গ'ল এইকেইডাল খাবা বেটা তুমি নিবা নি এতিয়া পেলাবাগে নষ্ট কৰিবাগে নি আহা পুৰা গৈছেগে লৈ টিককে চেনি নাৰিকল আৰু চুজি
লৰাই থাকিব লাগিব এনি টাইম, নহ'লে লাগি ধৰিব তলত। আৰু গেছটো কমাই ল'ব লাগে, চিমত ন, গেছটো চিমত দি ল'ব লাগে। নাৰিকল লাড়ুখিনি হ'ব হৈছে আৰু এইখিনি আঠা আঠি হৈছে আৰু এতিয়া বেছি টাইম নালাগে আৰু। এইটো চাওক ধুনীয়াকৈ কেকটো ফুলিবলৈ আৰম্ভ কৰিছে। এনেকুৱা অভেনত দিলে, এনেকুৱা বাতিত 2টা ডিমতে ধুনীয়াকৈ কেকটো ফুলে, 3টা ডিম নিদিলেও হয়। এইটো ধুনীয়াকৈ ফুলি আছে কেকটো। এতিয়া চাওঁ সিজিছেনে নাই। ধুনীয়াকৈ ফুলি আছে কেকটো, কালাৰটো ধুনীয়া হৈছে বহুত। চাইডকেইটা ধুনীয়াকৈ সিজে, কিন্তু মাছটো সিজোতে টাইম লাগে। হৰানি পৰিব দে, নাযাব সেইফালে। এইটো সিজিছে, চাইডকেইটা ধুনীয়াকৈ সিজিলে। এয়া চাওক লাগি অহা নাই মাৰিত। তো মাছটো অকণমান সিজিব লাগে, এইটো নাই অহা। মাছটো হৈছে আৰু অকণমান দি দিলে হৈ যাব। এইটো কেকটো হৈ গ'ল ধুনীয়াকৈ। এতিয়া আমি দুয়োজনী লাগি গৈছিলোঁ নাৰিকলৰ লাড়ুটো মুঠিবলৈ। লাড়ুটো ধুনীয়াকৈ কৰিছোঁ বাৰু, বেয়া হোৱা নাই। এইটো লাড়ু ধুনীয়া চাইজে হৈছে, ধুনীয়া চাইজ। নাৰিকলৰ লাড়ু আমাৰ এয়া হৈ গ'ল বনাই। কেকটো ঠাণ্ডা হৈ গ'ল, এতিয়া এইটো কাটিব পৰা হ'ল আৰু দেখাই দিছোঁ। এইটো কেকটো ধুনীয়া হৈছে, এইটো চফ্ট হৈছে পুৰা। এইটো মাছটো কেকটো চফ্ট হৈছে পুৰা। হৈ গ'ল কেক, কাটিলোঁ। এয়া ওলাই সৰহকৈ ওলাই, ইমানটো পিচ কৰিলে এয়া ওলাই ইমানখিনি। এইটো বাতিটোত, অভেনৰ বাতিটোত ইমানখিনি ওলাই, আকৌ ইমানখিনি আছে এয়া পিচটো। এইটো আজিৰ ব্লগটো ইমানেই আছিলে। কেক বনালোঁ, নাৰিকলৰ লাড়ু বনালোঁ, আপোনালোককো দেখালোঁ। আৰু আজি ব্লগটো ইমানতে সামৰিছোঁ। যদি ভাল লাগিলে চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। যিসকল নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আৰু বস্তু দেখাওঁ আপোনালোকক। এমাজনত ড্ৰেছ এটা দিছিলোঁ, বিহু আগতে দিছিলোঁ, বিহুত পিন্ধিম বুলিয়ে। বিহু আগতে অহা কথা আছিলে, কিন্তু আহি নাপালেহি, আজি আহিছে। ভাবিলোঁ আপোনালোককো দেখাওঁ, কেনেকুৱা লাগিছে কমেণ্টত জনাব এইটো ড্ৰেছটো। আৰু বাই বাই।